স্কুলখনটো দেখাৰ বৰ ধুনীয়াই। ইয়াৰ ল'ৰা ছোৱালীবিলাক হোৱা কেনেকুৱা? চৰকাৰী স্কুল আৰু কেনেকুৱা হ'ব? যি হয় দেখা যাব দিয়া। ও বাবলা, আমার স্কুলত বলে একটা নতুন টেজর মাস্টার আসিয়ে। নতুনকে আসি যেহেতু আমার ক্লাসক আলি আমার চিনাকিখিনি দিবা লাগবো ভালকে। জীৱনত মনত থকাকে দেন দে চিনাকি। দেচোন চাও আজি কোনিখানকে চিনাকি দিবা পাৰা। Good মৰ্নিং morning, ছাৰ। sir. ছাৰ। গুড মৰ্ণিং, তোমালোকে বহা। ৰোল 1, Yes, sir. ৰোল 2, য়েছ ছাৰ। ৰোল 3, য়েছ ছাৰ। ৰোল 4। ইয়েছ ছাৰ। তোমালোকেতো নিশ্চয় গমেই পাইছা মই তোমালোকৰ স্কুলত আজি নতুনকৈ জইন কৰিছোঁ। এতিয়া তোমালোকৰ কি পঢ়াই আছে মইতো গম নাপাওঁ। এতিয়া কোৱাচোন আজি মই তোমালোকক কি পঢ়াম? ছাৰ আজি ৰোল নম্বৰ 2 আৰু মোৰ নিকাখন পঢ়ি দিব লাগে। কেনে অসৎ চলিৰ পাল্লাত পৰলো আই। মান সন্মান দেখোন একো নকৰে। এতেনো মই টিকপে পাৰিম নে? বহা। স্কুলত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে নাজানা? এতিয়া তুমি কোৱাচোন তুমি ডাঙৰ হৈ কি হ'বা? স্যার মই ডাঙৰ হৈ দৰা হ'ম। ক'ত ফাঁচিলো আই। মই তোমাক সেইটো সোধা নাই, তুমি ডাঙৰ হৈ কি কৰিবা? স্যার মই ডাঙৰ হৈ বিয়া কৰাম। ধেত বুৰ্বক, তুমি ডাঙৰ হৈ মা দেউতাৰ কাৰণে কি কৰিবা? স্যার মই মা দেউতাৰ কাৰণে বোৱাৰী আনিম। তুমি কথাটো ওলোটাকৈ কিয় বুজিছা? মই সুধিছোঁ তুমি ডাঙৰ হৈ মা দেউতাক কি দিবা? স্যার মই নাতিনী দিম। বহা ননচেন্স কৰবাৰ। ও চলিহাৰ আজি মাষ্টৰক কেনে দিলো? ঘৰত যায় মাষ্টৰো আজি খাৰ পানী খাব দে আৰু ঘৰত কিনি চলিক বা কি কয় আমাৰ কথা।